জুবিন অনুৰাগীক মৰিয়াই হত্যা। জুবিন গাৰ্গৰ গীত বজাবলৈ কোৱাই হ'ল অপৰাধ। দলবদ্ধ আক্ৰমণত নিহত এজন যুৱক। বামুণী মৈদামৰ ৰেলৱে কলনীত হত্যাকাণ্ড। বামুণী মৈদামৰ ৰেলৱে কলনীৰ কালিবাৰী জাগৃতি সংঘৰ দুৰ্গা পূজাৰ মণ্ডপতে সংঘটিত হ'ল চাঞ্চল্যকৰ হত্যাকাণ্ড। জুবিনৰ গীত বজাবলৈ দাবী কৰিছিল ২৬ বছৰীয়া অবিনাশ ৰজক নামৰ যুৱকজনে। প্ৰিয় শিল্পীৰ গীতত নাচিবলৈ জুবিন গাৰ্গৰ গীত বজাবলৈ দাবী কৰিছিল অবিনাশে। কিন্তু অবিনাশৰ এই দাবীক লৈ খৰ্গহস্ত হৈ পৰে সুজিত চৰকাৰ আৰু ৰাতুল বৰাৰ নেতৃত্বত এটা দল। প্ৰায় ২৫ জন যুৱকৰ নেতৃত্বত অহা এদল যুৱকে অবিনাশ ৰজকক গুৰুলকৈ প্ৰহাৰ কৰে। গুৰুতৰভাৱে আহত অবিনাশ ৰজকক গীতানগৰৰ KGMT হাস্পতালত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱাৰ পিছতে মৃত্যু হয় যুৱকজনৰ। দুৰ্গা কমিটিত আপোনাৰ গান বাজি আছিলে, ভাইটিয়ে যাই কিনে ক'লে জুবিনৰ গান লগাবৰ কাৰণে। সিহঁতে কৈছে তই কোন, চিনি নাপাওঁ। সেই লৈ কিনে কিবা তৰ্কাতৰ্কি হ'ল। হওঁতে সিহঁতে ২০-২৫ জন ল'ৰা মিলি কিনে ভাইটিক মাৰিলে। মাৰি এনেকুৱা হৈ গ'ল কি মেডিকেলত লৈ আহিলোঁ। আধা ঘণ্টাৰ ভিতৰত ভাইটি গুচি গ'ল। এখন দোকান চলাই সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি আছিল অবিনাশ ৰজকে। সামাজিকভাৱে সক্ৰিয় যুৱকজনৰ মৃত্যুক লৈ এতিয়া শোকৰ ছাঁ পৰাৰ লগতে ক্ষুব্ধ পৰিয়ালৰ লোক। ঘটনা সন্দৰ্ভত পৰিয়ালে চান্দমাৰী থানাত দাখিল কৰিছে এজাহাৰৰ ভিত্তিত ইতিমধ্যে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। ভুক্তভোগী পৰিয়ালে দাবী কৰিছে ন্যায়। এইবোৰ বন্ধ কৰা, জুবিন দা গান এটা লগোৱা। সেইটোৰ কাৰণে মোৰ ভাইটিক ক'লে কোন বেতই এনেকা ক'লে। ভাইটি তেতিয়া খং উঠিব। জুবিন দাই গান লগাব যেতিয়া মোক যে এনেকা ক'লে, তেওঁ তেতিয়া ভাইটি মানে কিবা এটা ক'লে। কওঁতে গোটেইকেইটা ল'ৰাই মানে কি ক'ম আৰু মানে একদম কুকুৰৰ নিচিনা মাৰিছে, মানে হাতেদি মাৰিছে নে ভৰি দি মাৰিছে, মানে ক'ব নোৱাৰা। আমাক অকল ন্যায় লাগে, আপোনালোকে আমাক সহায় কৰিব প্লিজ, আমাক ন্যায় দিব। ভাইটিক যোনে মাৰিছে সিহঁতক ধৰাব প্লিজ, আপোনালোকৰ হাত জুৰি পেলাই মই কৈছোঁ। আৰু এজন কি নাম আছিলে, চাইডৰ ল'ৰাকেইটা যিমান কেইটা চবে মিলি মাৰিছে, কমচে কম ২০-২৫ জন এনেকা হ'ব। কেৱল মাত্ৰ জুবিন গাৰ্গৰ গান